আছো মোৰ টিপছ চেনেল আজি বহুত দিনৰ মূৰত আপোনালোকলৈ ভিডিঅ' এটা লৈ আহিছোঁ মানে সকলোৱে চাব তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক মানে আমাৰ ঘৰৰ ওচৰতে বিয়া এখন আছে সেইখনে মানে খাবলৈ আহিছোঁ খোজকাঢ়ি আহি আছোঁ মানে ঘৰটো ওচৰতে আচলতে মানে খোজকাঢ়ি আহি এতিয়া পামহি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু তেনেহ'লে আপোনালোকে চাই থাকক ধামাৰ চাওক ইমান ধুনীয়া হৈ আছে পথাৰৰ মাজে মাজে সৰু সৰু আলিত আহি আছোঁ আমি মজা লাগিছে তেতিয়াহ'লে ব'লক গাঁৱৰ পৰিৱেশ ইমান ধুনীয়া সেউজীয়া আগত মুখৰ আগত পথাৰ এইফালে ঘৰ একদম ধুনীয়া ইয়াত মানে আহি মজা লাগে আমাৰ গাঁওখন শুৱনি আমাৰ গাঁওখন এটি কি আছিলে কবিতাটো পাহৰি থাকিলোঁ দেই সেয়েহে এতিয়া দলংখন পালেহি খোজকাঢ়ি আহি আছোঁ বহুত ভাল লাগিছে ৰাস্তাটো একদম পূৰা একা বেকা ৰাস্তাৰ মাজেৰে আমাৰ ধুনীয়া পথাৰখন এতিয়া খালী হৈ আছে ইমান ধুনীয়া লাগিছে একদম মুকলি হাৱা ইমান ধুনীয়া লাগিছে অলপ মানে গাঁৱৰ পৰিৱেশটো চাবলৈ তেনেহ'লে আপোনালোকে চাই থকা ব'লক মজা The next morning. The next day. বিয়া চিয়া খাই বৈ আজি ঘৰলৈ বুলি উভতিলোঁ আচলতে আমাৰ গাঁৱত আছিলে আমি মৰাণত থাকোঁ এতিয়া মৰাণলৈ গৈ আছোঁ ব'লক তেতিয়াহ'লে গৈ থাকোঁ আৰু আমাৰ মৰাণতে হৈ থকা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ কেনেকৈনো পাতিছে অলপ চাবলৈ আহিলোঁ আৰু তেনেহ'লে ভিডিঅ'টো আজি যদি ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ বাই